ইমান যুদ্ধৰ পিছতো মক্কাবাসীয়ে কিয় শান্তি চুক্তি কৰিব বিচাৰিছিল? মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে ৰচা চুক্তিত তেওঁ কিয় সহি কৰিছিল? মক্কাবাসীয়ে নিজে ৰচা চুক্তিৰ পইণ্ট এটা কিয় আঁতৰাব লগা হৈছিল? আৰু গোটেই পৃথিৱীত কেনেকৈ ইছলামৰ আহ্বান জনাইছিল ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে, তাৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। খন্দকৰ যুদ্ধত জয়ী হোৱাৰ পিছত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এদিন ৰাতি সপোনত দেখা পালে তেওঁ কেইজনমান সাহাবাৰ লগত মক্কাত গৈ কাবা শৰীফৰ তৱাফ কৰি আছে। আৰু এই সপোনটো তেওঁ পূৰা কৰিবৰ কাৰণে 1500 জন সাহাবা লৈ তেওঁ মক্কালৈ ৰাওনা হ'ল। কিন্তু মক্কাবাসীয়ে তেওঁলোকৰ ৰাস্তাত বাধা দিলে। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকৰ ৰাষ্ট্ৰদূতজনক ক'লে, আমি একমাত্ৰ উমৰাহ কৰিবহে আহিছোঁ। এইখিনি শুনিয়েই তেওঁ লগে লগে মক্কালৈ গুচি গ'ল আৰু মক্কাবাসীক ক'লে, মই ৰোমৰ ৰজা কেচৰক দেখিছোঁ, ইৰাণৰ ৰজা খুচৰুকো দেখিছোঁ আৰু ইয়ামানৰ ৰজা নিজাচিকো দেখিছোঁ, কিন্তু মহম্মদৰ দৰে ৰজা কেতিয়াও মই দেখা নাই। তেওঁ যেতিয়া উজু কৰে মানুহে এক টোপালো পানী মাটিত পৰিব নিদিয়ে। এনেকুৱা ব্যক্তি আৰু এনেকুৱা অনুগামীৰ লগত যুদ্ধ কৰাটো একেবাৰে সাধাৰণ কথা নহয়। মইতো কওঁ তোমালোকে মুছলমানসকলৰ কথা মানি লোৱা, কিন্তু আফচোচ মক্কাবাসীয়ে এই কথা মানি নল'লে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উমৰ ৰাদিয়াল্লাহু তাআলা আনহু ক'লে, হে উমৰ, তুমি মক্কালৈ যোৱা আৰু তাত গৈ তুমি মক্কাবাসীৰ লগত কথা পাতা। উমৰ ৰাদিয়াল্লাহু তাআলা আনহু ক'লে, ইয়া ৰাসূলুল্লাহ, মক্কাত মোৰ কোনো শক্তিশালী আত্মীয় নাই যিয়ে মোক সুৰক্ষা দিব পাৰে। কাৰণ উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ সম্পৰ্ক আছিল বনু আদিৰ লগত। বনু আদি কুৰাইশ বংশৰে আছিল, কিন্তু তেওঁলোক দুৰ্বল আছিল। উমৰ ৰাদিয়াল্লাহু তাআলা আনহুই ক'লে, ইয়া ৰাসূলুল্লাহ, আপুনি উছমানক পঠাই দিয়ক, কিয়নো উছমান ৰাদিয়াল্লাহু তাআলা আনহুৰ সম্পৰ্ক আছিল বনু উমাইয়াৰ লগত। বনু উমাইয়া কুৰাইশ বংশৰে আছিল, তেওঁলোক শক্তিশালী ধনী ব্যক্তি আছিল। পিছলৈ এই বংশই 100 বছৰ মুছলমানৰ ৰাজত্ব কৰিছিল। আজিলৈ মুছলমানৰ চেণ্ট্ৰেলাইজ ইমান ডাঙৰ সাম্ৰাজ্য, এই সাম্ৰাজ্য বনু উমাইয়া সাম্ৰাজ্যই আছিল। আজিলৈ মুছলমানসকলৰ সকলোতকৈ শক্তিশালী ৰজা যিয়ে নেকি আটাইতকৈ বেছি ৰাজত্ব কৰিছিল, তেওঁ এই বনু উমাইয়া বংশৰেই আছিল, যাৰ নাম আছিল ৱালিদ বিন আব্দুল মালিক। এইটো ষ্টৰী আমি পিছত আলোচনা কৰিম। উছমান ৰাদিয়াল্লাহু তাআলা আনহু মক্কালৈ গ'ল। তাত তেওঁ বেছি দিন হোৱাৰ বাবে মুছলমানসকলৰ মাজত এটা কথা বিয়পি পৰিছিল, উছমান ৰাদিয়াল্লাহু তাআলা আনহুক শ্বহীদ কৰা হৈছে। সেই সময়ত ৰাষ্ট্ৰদূত এজনক শ্বহীদ কৰাটো যুদ্ধৰ ঘোষণা কৰা বুলি গণ্য কৰা হৈছিল। এই কথাটোৰ বাবে সাহাবাসকল এজোপা গছৰ তলত জমা হ'ল আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাতত বয়ান হ'ল, আমি লাগিলে মৰি যাম, কিন্তু উছমানৰ প্ৰতিশোধ ল'মেই। এইটো তেওঁলোকৰ এটা ভুল ধাৰণা আছিল। কেইদিনমান পিছতেই উছমান ৰাদিয়াল্লাহু তাআলা আনহু ভালে ভালে মক্কাৰ পৰা গুচি আহিল। কিন্তু ইয়াৰ পৰা মক্কাবাসীলৈ এটা ষ্ট্ৰং ছিগনেল গ'ল যে মুছলমানসকল এতিয়া আৰু কোনো কাৰণত পিছুৱাই নাযায়। ইমান ভয়ানক পৰিস্থিতিৰ মাজত মুছলমান আৰু মক্কাৰ কাফিৰসকলৰ মাজত এখন এগ্ৰিমেণ্ট ছাইন কৰিলে। 1 নম্বৰ আছিল, মুছলমানসকলে এইবাৰ উমৰাহ কৰিব নোৱাৰে, অহা বছৰহে উমৰাহ কৰিব লাগিব। 2 নম্বৰ আছিল, 10 বছৰৰ কাৰণে কোনো ধৰণৰ যুদ্ধ কৰা নহ'ব মুছলমান আৰু মক্কাৰ কাফিৰসকলৰ মাজত। আৰু 3 নম্বৰ আছিল, মদিনাৰ পৰা কোনোবা যদি ইছলাম ত্যাগ কৰি মক্কালৈ আহে তেওঁক একো কোৱা নহ'ব, কিন্তু যদি মক্কাৰ পৰা মদিনালৈ কোনোবা ইছলাম গ্ৰহণ কৰি যায় তেনেহ'লে তেওঁক ঘূৰাই পঠাব লাগিব। কোনো এজন সাহাবাৰো এই চুক্তি পচন্দ নহ'ল, কিয়নো এই চুক্তি মুছলমানৰ বিৰুদ্ধেই আছিল। কিন্তু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সকলো সাহাবাৰ কথা ছাইডত ৰাখি তেওঁ চহী কৰি দিলে। মক্কাৰ ফালৰ পৰা যিজন ব্যক্তিয়ে চহী কৰিছিল তেওঁ নিজৰ ল'ৰা আবু জাণ্ডেলে মুছলমান গ্ৰহণ কৰি মক্কাৰ পৰা আহিল আৰু এই স্থান পালে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক লগে লগে ঘূৰাই পঠালে আৰু আবু জাণ্ডেলে চিঞৰি চিঞৰি কান্দিব ধৰিলে, মোক এই জালিমসকলৰ মাজত নপঠাবা। কিন্তু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি চুক্তি কৰিছিল সেই চুক্তিয়ে ৰাখিলে, আবু জাণ্ডেলক ঘূৰাই পঠালে। এনেকৈ মক্কাৰ পৰা ইছলাম গ্ৰহণ কৰি মদিনালৈ বহুত ব্যক্তি আহিব ধৰিলে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক ঘূৰাই পঠালে। এবাৰ এজনী মহিলা তেওঁ মক্কাৰ পৰা মদিনালৈ ইছলাম গ্ৰহণ কৰি আহিল। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই মহিলাগৰাকীক থাকিব দিলে, কিয়নো মক্কাবাসীয়ে যি চুক্তি কৰিছিল সেই চুক্তিত এটা কথাই উল্লেখ কৰিছিল, যদি কোনো পুৰুষ মক্কাৰ পৰা মদিনালৈ আহে তেওঁক ঘূৰাই পঠাব লাগিব। ইয়াতে মহিলাৰ কথা একো লিখা নাই। সেইবাবে মক্কাৰ পৰা মদিনালৈ যিসকল পুৰুষ আহে তেওঁলোকক ঘূৰাই পঠাই দিয়ে আৰু মক্কাৰ পৰা মদিনালৈ যিসকল মহিলা আহে তেওঁলোকক থাকিব দিয়া হয়।
আৰু এনেকুৱাই চলি থাকিল। শেষত এজন ব্যক্তি আহিল আবু বছিৰ। তেওঁকো মদিনাৰ পৰা ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘূৰাই পঠালে, কিন্তু তেওঁ মক্কালৈ নগৈ মক্কা আৰু মদিনাৰ মাজভাগত এই স্থানতেই থাকিব ল'লে। লাহে লাহে মক্কাৰ পৰা মদিনালৈ এজন দুজনকৈ মানুহ ইছলাম গ্ৰহণ কৰি আহে আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক ঘূৰাই পঠাই দিয়ে আৰু তেওঁলোক মক্কালৈ নগৈ ইয়াতে আবু বছিৰৰ লগত থাকিবলৈ ল'লে। লাহে লাহে আবু বছিৰৰ সেই ঠাইখিনি এখন চহৰত পৰিণত হ'ল। আবু বছিৰৰ লোকেশ্যন ইমানেই ভাল আছিল যে শামৰ পৰা মক্কালৈ যিটো বাণিজ্য পথ আছিল সেই পথটোৰ ওচৰতেই আছিল। মক্কাবাসীয়ে তেওঁলোকক যি অন্যায় কৰিছিল সেই অন্যায়ৰ প্ৰতিশোধ ল'ব তেওঁলোকে আৰম্ভ কৰিলে। আবু বছিৰৰ চহৰৰ কাৰণে মক্কাবাসীৰ কোটি কোটি লোকচান হ'ব আৰম্ভ কৰিলে। মক্কাবাসীয়ে এই জুলুমৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে যিটো নেকি শক্তিশালী হৈ ৩ নম্বৰ পইণ্টটো লিখিছিল সেই পইণ্টটো উঠাবলৈ বাধ্য হ'ল আৰু মদিনাবাসীক ক'লে, আজিৰ পিছত মক্কাৰ পৰা মদিনালৈ যি ব্যক্তি নাযাওক কিয় তোমালোকে তাতে অনুগ্ৰহ কৰি ভালকৈ ৰাখিবা। আৰু এনেকৈয়ে এগ্ৰিমেণ্টৰ ৩ নম্বৰ পইণ্ট উঠাই লোৱা হ'ল। এগ্ৰিমেণ্টৰ ২ নম্বৰ পইণ্ট, 10 বছৰ কোনো ধৰণৰ যুদ্ধ কৰা নহ'ব মুছলমান আৰু মক্কাৰ কাফিৰসকলৰ মাজত। ইয়াৰ ফুল লাভ উঠাবৰ কাৰণে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰবৰ বাহিৰৰ দেশবোৰ এম্পায়াৰ, ছুপাৰ পাৱাৰ সকলোতে চিঠি দিব আৰম্ভ কৰিলে। ইয়াৰে এখন চিঠি গ'ল হাফছা, বৰ্তমান ইথিওপিয়া, আৰু এখন গ'ল ৰোমান সাম্ৰাজ্যত হেৰাক্লাছ, আৰু তৃতীয় চিঠিখন গ'ল ইৰাণৰ ৰজা খচৰুৰ হাতত। সেইকেইজন ৰজাৰ কাৰণে এনেকুৱা আছিল বৰ্তমান ডনাল্ড ট্ৰাম্প, শ্বি জিনপিং এওঁলোকৰ দৰেই আছিল। পাৰ্থক্য মাথো এটাই, বৰ্তমান আৰু সেই সময়। ইহুদী আৰু খ্ৰীষ্টানসকলে এটা কথা ভালকৈয়ে গম পাইছিল যে অতি সোনকালে এজন পাইগম্বৰ বাৰ্তাবাহক আহিব লগা আছে। হাফছাৰ ৰজা নিজাচী তেওঁ এই কথাটো গম পোৱাৰ লগে লগে তেওঁ ইছলাম কবুল কৰি ল'লে। কিন্তু ৰোমান এম্পায়াৰৰ ৰজা আচৰিত হ'ল। তেওঁ নিজৰ দেশত থকা কেইজনমান কুৰাইছৰ মানুহক মাতি পঠালে আৰু সেই সময়ত আবু ছুফিয়ান ৰোমান এম্পায়াৰতে উপস্থিত আছিল। তেওঁ কেইজনমান আৰবিয়ানৰ লগত ৰোমান ৰজাৰ ৰাজদৰবাৰত সোমাই গ'ল। ৰোমান এম্পায়াৰৰ ৰজাজনে মহম্মদৰ চৰিত্ৰৰ কথা শুনি বহুত ভাল পালে আৰু ক'লে, অতি সোনকালে এজন যে পাইগম্বৰ আহিব লগা আছিল সেইটো মই গম পাইছিলোঁ, কিন্তু তহঁত যে আৰবিয়ানৰ ভিতৰতহে হ'ব সেইটো মই গম পোৱা নাছিলোঁ। আবু ছুফিয়ান তাৰ পৰা ওলাই আহিল আৰু লগৰবোৰক ক'লে, এতিয়া দেখিছানে ৰোমৰ ৰজাইও মহম্মদৰ নাম শুনি ভয় কৰিছে। এইকেইজনটো খ্ৰীষ্টিয়ান আছিল, কিন্তু ইৰাণৰ ৰজা খচৰু জৰাষ্ট্ৰিয়ান পাৰ্চী আছিল যিয়ে জুইক পূজা কৰে। খচৰুৱে ক'লে, তহঁতে সেই আৰবৰ এটা কোণৰ পৰা আহি মোক শিকাবা জীৱন কেনেকৈ অতিবাহিত কৰিব লাগে, আৰু চিঠিখন ছিঙি পেলাই দিলে। খচৰুৱে দুজন মানুহ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মাৰি পেলাবৰ কাৰণে পঠাই দিলে। কেইদিনমান পিছত খচৰুৰ নিজৰ ল'ৰায়ে তেওঁক মাৰি পেলালে। যেতিয়াই সেই দুজন মানুহ মদিনাত উপস্থিত হৈছিল, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক মাতি আনি ক'লে যে যিজন ৰজাই তোমালোকক মোক মাৰিবৰ কাৰণে পঠাইছে সেইজন ৰজাক নিজৰ ল'ৰাই মাৰি পেলালে। আৰু এইটো শুনি তেওঁলোক গুচি গ'ল। এনেকৈ লাহে লাহে ইছলামৰ নাম গোটেই পৃথিৱীত গম পাব আৰম্ভ কৰিলে। এনেওতো মক্কাবাসীৰ লগত 10 বছৰ মুছলমানসকলৰ লগত যুদ্ধ কৰা নহ'ব। মুছলমানসকলে সকলো কথা বাদ দি সেইবোৰৰ ফালে ধ্যান দিলে।